Hello everyone, welcome back to my YouTube channel. আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছোঁ কাৰণ আমি যে শিৱসাগৰলৈ গৈ আছোঁ শিৱৰাত্ৰি মানে এইটো শিৱসাগৰ নহয় জানো কাৰণ ইয়াতে বহুত ডাঙৰকৈ পাতে আৰু এতিয়া আমি আহি পাইছোঁ মাইবেলাৰ পৰা অকণমান আগত এইটো মথুৰাপুৰে ক'ব ইয়াতো পাতিছে সৰুকৈ আৰু নিয়মটোতো কৰিবই লাগিব নহয় জানো তো তাকে আৰু আহি আছোঁ আমি এতিয়া আমাৰ ঘৰৰ মানুহ আৰু মামাহঁত আৰু ওচৰৰ মাহীহঁত তেনেকৈ কৰি আৰু এতিয়া আহি আমি চিমলগুৰি পাইছোঁ ৰমেশ দেশমিয়া নহয় এইটো আৰু আমি এতিয়া পালোহি বালিঘাট তেল ডিপু ফ্ৰণ্টত আৰু মই ইয়াতে আছিলোঁ এইটো হৈছে মোৰ আগৰ ৰুমটো তো তেনেকৈ ইয়াত 3 বছৰীয়া বহুত স্মৃতি জড়িত হৈ আছে বালিঘাটখনৰ লগতে কাৰণ ইয়াতে 3 বছৰ দিন আমি পাৰ কৰিলোঁ কাৰণ মই ডিগ্ৰী ইয়াতে পঢ়িছিলোঁ গড়গাঁও মহাবিদ্যালয়ৰ এইখনে হৈছে আমাৰ মহাবিদ্যালয়খন এনেকৈ পাৰ হৈ আহিছোঁ ইয়াৰ প্ৰতিটো কোণ আচলতে বহুত সজীৱ হৈ আছে এতিয়াও আৰু আহি আমি চেৰেকাপাৰত ইয়াতে ভাত হৈছে পালোহি আৰু তো ভিডিঅ'টো চাই যাওক এতিয়া আমি ঘূৰি ফুৰিছোঁ গাড়ী পাৰ্কিং কৰিবৰ কাৰণে কাৰণ পাৰ্কিং য'তে ত'তে কৰিব পৰা নাই ইমান বেছি ভিৰ হোৱাৰ পাছততো আৰু পাৰ্কিঙৰ কথা ভাবিবই নোৱাৰিতো এনেকৈ আহি পাই গ'লোহি আৰু আমি এতিয়া বৰ্ডিং ফিল্ডতে গাড়ী পাৰ্ক কৰি ইয়াতে হোৱা এক্সপ'খন চালোঁ আৰু আৰু এতিয়া আমি গৈ আছোঁ একেবাৰে দলৰ ফ্ৰণ্টলৈ খোজকাঢ়ি ইমান বেছি মানুহ যিমানে আমি গৈছোঁ যদিও মানে বহুত সাৱধানে যাব লগা হৈছে কাৰণ বহুত বেছি মানুহ হৈছিলে ভিডিঅ' ইমান বেছিও মই কৰিব নোৱাৰিলোঁ তাৰে সৰু কিছুমান এনেই ভিডিঅ' ৰাখি থৈছিলোঁ দেখাম বুলি তো সেইটোৱে ৰাখিছোঁ আৰু কাৰণ ইমান বেছি ঠেলা হেঁচাত মানে ভিডিঅ' কৰা মানে সম্ভৱ নহয় মোৰ কাৰণে বিশেষকৈ তো এয়া সোমাই আহিছোঁ এতিয়াওতো অলপ কম কিন্তু মানে পিছত বহুত বেছিয়ে হৈ গ'ল মানুহ আৰু এয়া ভিডিঅ'টো দেখিতো গম পাইছে হয়তো কিমান বেছি মানুহ আৰু কিমান ঠেলাঠেলি আৰু ইয়াত মানে এবাৰ যদি ফোনটো পৰিব হৈছে ফোনটো মানে যে ভাল হৈ আহিব সেইটো আশা কৰাটো ভুল আৰু ফোনেই বাৰু ফোনটো বুটলিবলৈ ল'লেও মানে মানুহ যাব আৰু এনেকৈ আৰু মানুহৰ লগে গৈ আছে আৰু ইয়াতে প্ৰগ্ৰেম হৈছে এনেকৈ আৰু আহি আছোঁ এয়া মেলা আৰু মানে তাতে প্ৰগ্ৰেম হৈছে আৰু লাহেকৈ আৰু আমি এতিয়া দলৰ ফ্ৰণ্টে গৈ আছোঁ আৰু
আৰু আমি এফালে উঠি গৈছোঁ, মানে তাত দুটা ভাগ কৰি দিছিলে, এটা দললৈ উঠি যোৱা আৰু এটা দলৰ পৰা নামি অহা। এয়া হৈছে আমাৰ শিৱসাগৰৰ শিৱদৌলৰ ভিতৰতো শিৱ মন্দিৰটো আজি বহুত ধুনীয়াকৈ সজোৱা হৈছিলে। দিনৰ ভাগতে পূজা কৰিবলৈ দিছিলে, হয়তো ৰাতি দিয়া নাছিলে চাগে, আমি নগ'লোঁ কাৰণ ইমান ভিৰত আমাৰ লগত ভণ্টিহঁত যিহেতু গৈছিলে আমি ভিতৰত সোমাব নোৱাৰিলোঁ। এনেকৈ বাহিৰৰ পৰাই আমি চালোঁ। তো সেয়াই আৰু ভিডিঅ'টো চাই যাওক আপোনালোকে। আৰু এতিয়া আমি উভতিলোঁ, উভতি আহি পিনে আমি জাপিত কিবা এটা খাওঁ বুলি সোমাইছোঁ আৰু তো কি খাম আৰু এতিয়া কিছুমানে ৰুটি খালে। তেনেকৈ আহি এয়া হৈছে যাওঁতে যে দেখাই গৈছিলোঁ, তাতে ভাওনা পাতিছিলে, সৰু সৰু ল'ৰা ছোৱালীয়ে ভাওনা কৰিছে, তাকে অকণমান দেৰি ৰখি চালোঁ, কাৰণ কেলৈ আমি আহোঁতে 12টা বাজিলে আৰু সেইটো কাৰণে অকণমান দেৰি চালোঁ আৰু এয়া হৈছে পাছদিনা। এয়াই মোৰ সদায় মানে লৰালৰি হয় আৰু মই ভালকৈ ভিডিঅ' কৰিব নোৱাৰোঁ। এতিয়া আমি গৈ আছোঁ নাফুকৰ শিৱ মন্দিৰলৈ, তাত এখন শৰাই দিম বুলি গৈছোঁ। দেউতা স্কুললৈ যাওঁতে লগতে গৈছোঁ আৰু অভয়পুৰ পাইছোঁহি এতিয়া, তাতে শৰাই দিম আৰু দেউতাই আকৌ থৈ যাবহি, কাৰণ আমি যোনটো মন্দিৰলৈ গৈছোঁ সেই মন্দিৰটো আমাৰ দেউতাৰ স্কুলৰ পৰা একেবাৰে ওচৰতে। আৰু এয়া মন্দিৰত আহি পাই গ'লোঁ। মন্দিৰত একেবাৰে ভিৰ কম আছিলে, কাৰণ আমি একেবাৰে সোনকালে যিহেতু গৈছিলোঁ, তো বেছি দেৰি নালাগিলে আমাৰ পূজা চূজা কৰি আহোঁতে। এইটো হৈছে আমাৰ নাফুকৰ শিৱ মন্দিৰ। প্ৰতি বছৰে ইয়াত শিৱ পূজা কৰা হয়, তো আমিও এবাৰ আহিলোঁ আৰু অহাৰ পিছতে পূজা চূজা কৰি আহি অকণমান বোলো মন্দিৰটো দেখাই দিওঁ আপোনালোকক, তো দেখাইছোঁ আৰু অকণমান। আৰু আমি মন্দিৰৰ পৰা ওলাই দেউতাৰ স্কুললৈ গৈছিলোঁ, কাৰণ মই কৈছিলোঁ যে দেউতাৰ স্কুলৰ একেবাৰে কিনাৰতে আছিলে মন্দিৰটো। আৰু এয়া হৈছে আমাৰ দেউতাৰ স্কুলখন, দেউতা ইয়াতে আছিলে আৰু আমাক মন্দিৰৰ পৰা ঘৰত থৈ গৈছিলেহি। আৰু দেউতাৰ স্কুলৰ পৰিৱেশটো চাওকচোন, বহুতেই বেছি ধুনীয়া। আৰু মই সৰুতে দেউতাৰ লগত আহি ইয়াতে বহুত আছিলোঁ। আৰু ভিডিঅ'টো আজি মই এনেকৈ সামৰিছোঁ, কাৰণ একেবাৰে সময় নাছিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এয়া কেইখনমান ফটো লগাই দিছোঁ, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।